হাই কৈ দিওঁ হাই কৈ দিয়া নেদেখো যাচ্ছা আমি বেজি ল'বলৈ আহিছোঁ যি খোচন খাবলৈ যাবা হেল্ল' আপোনালোকক হেমিগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম মই এটা বইল ভাপত দিয়া ৰেচিপি। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এইফালে ৰঙালাও আগৰ পাত লৈ লৈছোঁ আৰু আনফালে দাংবডি লৈ ল'লোঁ, ভেন্দি লৈ লৈছোঁ আৰু এইফালে ভাতকেৰেলা আলু কাটি ল'লোঁ আৰু এতিয়া এইখিনি কাটি ল'ম। আদা আদহৰ লৈ লৈছোঁ। এতিয়া এয়া কাটি হৈ গ'ল। আৰু এয়া কেৰাহী পাতি ল'লোঁ। ইয়াতে পানী অলপ দি দিম। এতিয়া ইয়াত আদা দি দিছোঁ। আপোনালোকে পাৰিলে ৰচুন দি দিব। আমাৰ ৰচুন নাই চলা এইকেইদিন, সেইকাৰণে দিয়া নাই। এতিয়া ইয়াত দাংবডি দি দিছোঁ আৰু তাৰ পাছত গোটেই শাকখিনি ঢালি দিম যি লৈছিলোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ অকণমান দি দিব। এতিয়া গোটেইখিনি মিলাই দিম। এতিয়া ঢাকন লগাই 15 মিনিটৰ কাৰণে থৈ দিম। তাৰ পাছত আকৌ ঢাকন খুলি চাব লাগিব। এয়া প্ৰায় সিজিছেই অলপ 15 মিনিটৰ পাছত আকৌ এতিয়া দাঙি দিছোঁ ঢাকনখন। এতিয়া লৰাই দিম। ধোঁৱাটো মোবাইলত লাগি ধৰিছে কেমেৰাত। এতিয়া আকৌ ঢাকন লগাই দিলোঁ। এয়া সিজিছে প্ৰায়। ইয়াৰ তলফালে লাগি ধৰিছে অলপ। এতিয়া লৰাই দিম আৰু আকৌ ঢাকন লগাই সিজিবলৈ দিম। এয়া হৈ গ'ল। এতিয়া অফ কৰি থৈ দিম। এতিয়া আমি যাবলৈ লৈছোঁ সিংহৰ বেজী ল'বলৈ। বেজী আছে আজি। বৰষুণো দি আছে, সেইফালে বৰষুণ দি আছে। নেদেখো যি খোচন খাবলৈ যাবা এইফালে হাঁহি দিয়া দাঁত চাওঁ নেদেখোৱা। এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা। বৰষুণ অলপ কমিছে আৰু সেইফালে মা আৰু ছোৱালী গৈ আছে আগত, মই পাছে পাছে গৈ আছোঁ। এয়া আমি আহি আছোঁ। বেজি ল'বলৈ আহিছা? আমি বেজি ল'বলৈ আহিছোঁ। ছোৱালী আহিছে এইফালে আইতাকৰ লগত। আপুনি কামত আহিছে? হেৰি ডিম দিবক আনিছে। ডিম দিবক আনিছে আকৌ। এইফালে স্কুল পালোহি। বৰষুণৰ কাৰণে সকলো ভিতৰত বহি আছে।
জানো কা নহয় বইছে ভিতৰত সোমালোহি এতিয়া সকলোবোৰ বহি আছে ল'ৰা ছোৱালী লৈ কিছুমান ওপৰত আৰু কিছুমান তলত এতিয়া ঘৰ আহি পালোহি এতিয়া খাই বৈ আজৰি হৈ পিনি অলপ বহিছোঁ বহুত দেৰি হৈ গ'ল আজি ভাত খোৱাটো কাৰণ ভাত বনাই মেলি তাইক বেজি দিয়াবলৈ দিছিলোঁ খালি বেজি দিয়াব নোৱাৰিলোঁ মানে কি হ'ল তাইৰ চকুটোৰ অলপ ৰঙা ৰঙা পৰি আছিলে কাৰণে নাৰ্ছজনীক সুধিলোঁ নাৰ্ছে ক'লে বোলে আপোনালোকে যদি বোলে দিবলৈ যদি অলপ বেয়া পাইছে বোলে তেনেকুৱা হৈ আছে কাৰণে তেতিয়া বোলে আপোনালোকে পিছৰটো সপ্তাহত দিবলৈ কৈছে মানে অহা বুধবাৰত দিবলৈ কৈছে সেইকাৰণে নিদিলোঁ সেইকাৰণে ঘূৰি আহিলোঁ গৈছিলোঁ অলপ সময় বহিলোঁ তাৰপৰা গুচি আহিলোঁ সুধি মেলি তাৰপৰা আহি পিনি তাইক আলহী আহিলে কাইলৈ সকাম যে সেইকাৰণে আলহী আহিলে আলহীক চাহ তাহ দি মেলি মানে থাকোঁতে দেৰি হ'ল আৰু এতিয়া খাই বৈ আজৰি হৈ আহিছোঁ খাবলৈ বহুত ভাল আছিল খাই বহুত ভালেই লাগিলে আপোনালোকেও তেনেকৈ বনাই খাওকচোন বহুত টেষ্টি হৈছিলে মানে নিমখ অকণমান কালি লাগিছিল অকণমান মোৰ কমিলে মই টেষ্ট কৰা নাছিলোঁ কাৰণে আপোনালোকে তেনেকৈ বনাই খাওকচোন বহুত টেষ্টি হৈছিল তেনেকৈ বনাই খাব এবাৰ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব